মাছৰ বাকলি এৰুৱা দি এৰাইছে এটা পথ। নিৰ্মাণৰ দুদিন পিছতেই চকলাচকলকৈ এৰাই গৈছে পথটো। বহু বাদ প্ৰতিবাদৰ পিছত ৰহা সমষ্টিৰ কচুৱাৰ লুটুমাৰীত নিৰ্মাণ হৈ থকা পথটো নিৰ্মাণত ঠিকাদাৰ আৰু বিভাগৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উঠিছে। এই ৰাস্তাটো আমাৰ আজি প্ৰায় 2 বছৰ 1.5 বছৰ ধৰি কাম চলি আছে। কাম চলি থকাত আমি আমাৰ বিধায়ক ডিম্বেশ্বৰ দাস ডাঙৰীয়াৰ নেতৃত্বত কামটো চলিছিলে। আমি ডিম্বেশ্বৰ দাস ডাঙৰীয়াক কৈছোঁ এই ৰাস্তাটো চিগনেচাৰ প্ৰজেক্টৰ ৰাস্তা হয়, আপুনি অলপ চকু কাণ দিব। তেওঁ যেতিয়া নেতৃত্বত আছিলে তেতিয়া কৈছিলে ঠিকেই চলিব। এতিয়া যেতিয়া তেওঁ নেতৃত্বৰ পৰা নাইকিয়া হৈছে, এতিয়া কোনটো কাৰণত যে এইটো গাফিলিটো চলি আছে এইটো মানে আমি আজিলৈকে ধৰিব পৰা নাই। নগাঁও জিলাৰ কচুৱাৰ লুটুমাৰী লংজাপ মাজগাঁৱত পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে ঠিকাদাৰ আৰু অভিযন্তাৰ বিৰুদ্ধে। ৰহা সমষ্টিৰ প্ৰাক্তন বিধায়ক ডিম্বেশ্বৰ দাসে শুভাৰম্ভ কৰা পথটো চিগনেচাৰ প্ৰজেক্টত নিৰ্মাণ হৈ আছে। লংজাপৰ মাজগাঁৱৰ চাৰিআলিৰ পৰা চানখোলা দলঙলৈ যোৱা পথছোৱাত নিম্নমানৰ কাম কৰি ব্যাপক অনিয়ম সংঘটিত কৰা অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। নগাঁও জিলাৰ অন্তৰ্গত লংজাপ গাঁও পঞ্চায়তত নগাঁও জিলাৰ অন্তৰ্গত লংজাপ গাঁও পঞ্চায়তত 2019-20 বিত্তীয় বৰ্ষত প্ৰাক্তন বিধায়ক যোৱা 5 বছৰৰ বিধায়ক ডিম্বেশ্বৰ দাস ডাঙৰীয়াৰ দিনতে এই কামটো আৰম্ভ কৰিছিলে। এই কামটো আপোনাৰ লংজাপ মাজগাঁও চাৰিআলিৰ পৰা চানখোলা দলংলৈকে এটা চিগনেচাৰ প্ৰজেক্ট হয়। বহুত কোটি টকাৰ কাম এইটো। কিন্তু চাওক এই কামটো এনেকুৱা ধৰণে কৰি আছে, এই ঠিকাদাৰজনে বাবুলনাথ নামৰ ঠিকাদাৰজনে এনেকুৱা মহিমাতিলেৰে কামটো কৰি আছে। এইটো চাওক কাৰ্পেটিং কৰিছে, সিহঁতে বালি চাফা কৰা নাই, ভিটামিন মাৰা নাই, যেনেকৈ তেল মাৰিব লাগে তেল মাৰা নাই। ভিটামিনটো সিহঁতে কেনেকৈ মাৰে, যিদিনাখন কাৰ্পেটিং কৰে সেইদিনাখনেই সিহঁতে তেল মাৰি লগে লগে এই কামটো আৰম্ভ কৰি দিয়ে। ৰাইজৰ অভিযোগ, পথছোৱা নিৰ্মাণৰ সময়ত ব্লেক টপিং কৰাৰ আগত যিবোৰ সামগ্ৰী ব্যৱহাৰ কৰিছে সেয়া অতি নিম্ন মানদণ্ডৰ। কাৰণ নিৰ্মাণৰ দুদিন নহওঁতেই পথটোৰ পৰা চপৰে উঠি গৈছে ব্লেক টেপিংসমূহ, যাৰ ফলত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। ইতিমধ্যে ৰাইজে পথটোৰ নিৰ্মাণৰ কাম বন্ধ কৰি ৰাখিছে আৰু ইয়াৰ উচিত তদন্তৰ দাবী কৰিছে। গতিকে আমি ৰাইজে কালি এই অনিয়ম হোৱাত আমি সব গাড়ী যিমান মাল চাল আছে সব ৰাইজে ইয়াত আটক কৰি ৰাখিছে। গতিকে যেতিয়ালৈকে আমাৰ এই ৰাস্তাৰ ইঞ্জিনিয়াৰ SDO বিভাগীয় কৰ্তৃপক্ষ যেতিয়ালৈকে নাহে তেতিয়ালৈকে এই কাম অনিৰ্দিষ্ট কালৰ কাৰণে বন্ধ হৈ থাকিব। এইটো ৰাইজৰ মানে হেৰি কৰিছে, ৰাইজে এইটো মানে বন্ধ কৰিছে। গতিকে আমি ইমান বহলিয়াই নকওঁ, আমাৰ এটা কথাই ইষ্টিমেট মতে আমাৰ কাম হ'ব লাগে। যদি ইষ্টিমেট মতে কাম নহয় তেতিয়াহ'লে আমাৰ ইয়াত ৰাইজে জংগী আন্দোলন কৰিব বুলি হুংকাৰ দিছে। আৰু আমি ইয়াৰ পৰা এটা কথা স্পষ্ট কৰি দিওঁ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, আপুনি যদি নতুনকৈ মুখ্যমন্ত্ৰী হৈছে তেতিয়া আপুনি গড় কাপ্তানি বিভাগৰ আপুনি যিবিলাক ঠিকাদাৰ আছে ঠিকাদাৰক আপুনি ইমিডিয়েট আপুনি একশ্যন লওক। যদি আপুনি একশ্যন নলয় তেতিয়াহ'লে আমি দৰকাৰ পৰিলে আমি এইটো কাম চিৰদিনৰ কাৰণে বন্ধ কৰিবলৈ আমি বাধ্য হৈ থাকিম। গতিকে সেইখিনি কথা আমিও এজন ভাৰতীয় জনতা পাৰ্টিৰ লংজাপ গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত এজন আমি মেম্বাৰ আৰু ভাইচ প্ৰেচিডেণ্ট হওঁ। আমাৰ কথাও কোনো কাণ সাৰ দিয়া নাই। আমি বাৰে বাৰে ইয়াত কৈছোঁ যে কাম আমাৰ সঠিককৈ হ'ব লাগিব আৰু কামটো যিটো ইষ্টিমেট আছে ইষ্টিমেট মতে হ'ব লাগিব। কিন্তু সিহঁতে আমাৰো কথা কোনো ধৰণৰ মানে হেৰি নকৰে, আমাৰ কথা কোনো ধৰণৰ মানে সিহঁতৰ কাণ সাৰেই নিদিয়ে। ঠিকাদাৰজনৰ নাম কি? ঠিকাদাৰজনৰ নাম বাবুলনাথ। আৰু 2-3বাৰ আমি এনেকুৱা চেনেলত দিয়া হৈছে। গতিকে এই চেনেলত আমি দি থাকোঁ, বজাই থাকোঁ। সিহঁতে 2-4 দিন 5 দিন 10 দিন কাম বন্ধ কৰে, আকৌ যেতিয়া মানুহবিলাক অলপ ঠাণ্ডা হৈ যায় আকৌ সিহঁতে আহি কামত লাগি যায়। গতিকে এনেকুৱা যদি বাৰে বাৰে কৰি থাকে তেতিয়াহ'লে আমি ঠিকাদাৰ যদি ইয়াত নাহে, যদি ইঞ্জিনিয়াৰ নাহে
তেতিয়াহ'লে এইটো অনিৰ্দিষ্টকালৰ কাৰণে বন্ধ থাকিব। সেইটো আমাৰ ৰাইজৰ অনুৰোধ আৰু ৰাইজে এইটোৱে বিচাৰি আছে। এই চপৰ ইয়াৰ পৰা উঠাই আছে ৰাইজে, গোটেই ৰাস্তাটো এনেকুৱা কৰি থৈ দিছে। আমি যদি কেতিয়াবা সিহঁতক কওঁ যে এই কামটোতো এনেকুৱা হোৱা নাই, তেল কিয় আপোনালোকে একদিন আগত মাৰা নাই, 12 ঘণ্টা আগত মাৰা নাই, সিহঁতক বোলে কোনোবাই বিভাগীয় কৰ্তৃপক্ষই বোলে কৈ দিছে লগে লগে তেল মাৰি এই কামটো কৰিবলৈ। যোৱাকালি আমি ৰাইজে এই গোটেইখিনি বস্তু সিহঁতক গাড়ী চাৰি ইয়াত চব আমি আটক কৰিছো। এই কামটোত আমি বাধা দিছো। যেতিয়ালৈকে ইয়াত ইঞ্জিনিয়াৰ, বিভাগীয় এক্সিকিউটিভ ইঞ্জিনিয়াৰ নাহে, বিভাগীয় ফালৰ পৰা মানুহ নাহে, তেতিয়ালৈকে আমি এই কামটো কৰিবলৈ নিদিওঁ। এই কামটোৰ পৰা বাবুল নাথ নামৰ ঠিকাদাৰজনে কোটি কোটি টকা আত্মসাৎ কৰাৰ এটা ষড়যন্ত্ৰ কৰিছে। আমাৰ এই জেগাটো বেকৱাৰ্ড প্লেচ গৰুবাট নামেৰে নামাকৃত কৰা জেগাটোত আজি সিহঁতে গৰুবাট বনাই থব বিচাৰি আছে। আমাৰ এইটো ৰাস্তা একেবাৰে কাৰ্বি আংলং মেঘালয় সংযোগী পথ হয়। এইটো আপোনাৰ প্ৰায় 8-9 কিলোমিটাৰ মান ৰাস্তা হ'ব। এনে টোটেল ফিগাৰটো জানো নেকি কিমান টকা? নাই, টোটেল ফিগাৰটো আমি গম পোৱা নাই। আমি কেইবাবাৰো এষ্টিমেটৰ কাৰণে মই এবাৰ এপ্লিকেশ্যনো কৰিছো, কিন্তু আজিলৈকে এষ্টিমেট যোগান ধৰা নাই। ইয়াত যিসকলে ঠিকাদাৰৰ মানুহে কাম কৰে তেখেতসকলৰ তাত যদি আমি এষ্টিমেট বিচাৰো, তেখেতসকলে কয় তেখেতসকলৰ তাত বোলে এষ্টিমেট নাই। আমি আজি এই আপোনালোকৰ জৰিয়তে অসমৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী সন্মানীয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি জনাব বিচাৰিছো, আপুনি নতুনকৈ মুখ্যমন্ত্ৰী নিৰ্বাচিত হৈছে, আপুনি এই কামৰ প্ৰতি নজৰ দিয়ক। আৰু আপুনি এই কামত কোনে গাফিলতি কৰিছে, অনিয়ম কৰিছে, যদি ঠিকাদাৰে কৰিছে আৰু যদি বিভাগীয় কোনোবাই কৰিছে, আপুনি এই আইনৰ আওতাত আনক আৰু উচিত শাস্তি প্ৰদান কৰক। আৰু অনাগত দিনত এই ৰাস্তাটোৰ কাম যাতে ভালকৈ কৰি দি আমাৰ ৰাইজক সহায় কৰে, আমি আজি আপোনালোকৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো।